নমস্কাৰ কাম কৰিব মই প্ৰণৱ ঠাকুৰীয়া মই যে আপোনালোকৰ ওচৰত ইংৰাজীত বহুলভাৱে ব্যৱহৃত হোৱা শব্দৰ উচ্চাৰণ সম্পৰ্কে লৈ আহিছোঁ আৰু সেইটো হৈছে গো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল GONE এই শব্দটো সাধাৰণতে আমি কি বুলি উচ্চাৰণ কৰোঁ মই বহু ছাত্ৰ ছাত্ৰীক পাইছোঁ আনকি মই নিজেও বহু দিনলৈকে ভুলকৈ উচ্চাৰণ কৰি আহিছিলোঁ আৰু সেইটো আমি ভুলকৈ কি বুলি উচ্চাৰণ কৰোঁ গান কিন্তু গান বুলি ক'লে আচলতে পিষ্টলটোৱে বুজাব কিন্তু GONE গান নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো হৈছে গম চিম্পলি গম কি গম সেয়েহে এইটো আমি আজিৰ পৰা গণ বুলি উচ্চাৰণ কৰিম কিন্তু কথাটো হ'ল যদি এইটো গণে তেনেকুৱাহ'লে আমি গান বুলি স্কুলতো পাইছোঁ কলেজতো আমি বহুতে উচ্চাৰণ কৰা শুনিছোঁ কিয় যে আমি সাধাৰণতে এটা লেংগুৱেজ শিকিলে আমি এটা পেটাৰ্ণ এটা ধৰি লওঁ গতিকে যিহেতু DONE দান গতিকে আমি কি বুলি ভাবিলোঁ COME কাম গতিকে আমি কি বুলি ধৰি লওঁ GONEও গানেই হ'ব কিন্তু ইংৰাজীত এটা ইণ্টাৰেষ্টিং কথা হ'ল বা ইংৰাজী ভাষাটো জটিল হোৱাৰ এটা আন এটা কাৰণ হ'ল যে ইয়াৰ আখৰবোৰৰ লগত ইয়াৰ যিবিলাক লেটাৰ আছে লেটাৰবিলাকৰ লগত শব্দৰ উচ্চাৰণটো প্ৰায় একে নহয় শব্দ ভেদে ভেদে সেই লেটাৰবোৰৰ উচ্চাৰণ বেলেগ বেলেগ হয় আপুনি বেলেগ বহুত দূৰলৈকে যাব নালাগে GO গো কিন্তু DO ডো নহয় ডু বা DO ডু কাৰণে GO গু নহয় তেনেকুৱা কথা ঠিক তেনেদৰে DUT বা CUT কাট NUT মাত কিন্তু PUT পাট নহয় পুট গতিকে আমি সেয়েহে এটা কথা আমি মন কৰিব লাগিব যে ইংৰাজীত যেতিয়া আমি এটা শব্দ আমি পাওঁ সেই শব্দটোৰ উচ্চাৰণনো কি দৃষ্টান্ত আমি সেইটো চাই লোৱাটো আমাৰ অতিকৈ প্ৰয়োজন বুলি মই ভাবোঁ গতিকে এই যিটো আজি আমাৰ মূল বিষয়বস্তু হৈছে যে GONE এই GONE উচ্চাৰণটো শুদ্ধ উচ্চাৰণটো কি এইটো গণ গতিকে আজিৰ পৰা আমি এইটো গণ বুলি উচ্চাৰণ কৰিম ধন্যবাদ